এয়া হল মাকুম টেঙাপানী পথৰ স্থিত টেঙাপানী সৰ্বজনীন নামঘৰ। শ্ৰী শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ উপলক্ষে সকলো ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত উপস্থিত হৈছেহি। সকলোৱে আসন গ্ৰহণ কৰিছে। ক্ষন্তেক পিছতেই নাম কীৰ্তন আৰম্ভ হ'ব। আৰু জন্মাষ্টমীৰ উপলক্ষে এয়া পকা মিঠৈৰ বাবে গুড় গলাই আছে, গুড় পগাই আছে। এয়া পিঠাগুড়ি, ইয়াতেই পগোৱা গুড় দি এয়া গুড় সানি লোৱা হৈছে। তাৰপিছতে এয়া আমাৰ আইসকলে পকা মিঠৈ বনোৱা দেখা গৈছে। এয়া চব পকা মিঠৈ। চেহেৰা দোকানৰ নিচিনা হৈছে বা সেইখিনি কি কৰিব? নামঘৰৰ চৌপাশে জ্বলাবৰ বাবে এয়া চাকি সাজু কৰি থকা হৈছে। কিন্তু পিছতে প্ৰজ্বলন কৰা হ'ব। এয়া চাওক, নামঘৰৰ চৌপাশে এনেকৈ শাৰী শাৰীকৈ প্ৰজ্বলন কৰা হৈছে। কিন্তু পিছতে নাম আৰম্ভ হ'ব। এয়া আমাৰ নামঘৰৰ মেধি জনাই নাম ল'বৰ বাবে আগবাঢ়িছে। এয়া নাম ল'বৰ বাবে সকলো ৰাইজে সেৱা লৈছে।
কাম কাম